যিসকলে লাইক বা কমেণ্ট কৰে সেইসকল হয়তো সকলোৱে কণ্টেণ্ট ক্ৰিয়েটৰ। ইয়াৰে ভিতৰত কোনোবা হয়তো নতুন আৰু কোনোবা হয়তো পুৰণি। মই মোৰ অভিজ্ঞতাৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, আমি যিবোৰ দিনটোৰ ভিতৰত ভিডিঅ' বনাওঁ বা ফটো তোলোঁ সেইবিলাক আচলতে দিনটোৰ ভিতৰত আপলোড কৰিব পাৰিলে খুবেই ভাল, আৰু নহ'লেও পিছদিনাৰ ভিতৰত আচলতে আপলোড কৰিব লাগে। আমি যদি বহুত দিনৰ আগতে এটা ভিডিঅ' বনাই গেলেৰীত থৈ দিওঁ আৰু সেইটো আপলোড কৰিম বুলি ভাবি থাকোঁ, তেতিয়া মানে কি হয়, সেই কথাটো পাহৰিয়ে যোৱা যায় আমি ক'লৈ গৈছিলোঁ, কেতিয়া তুলিছিলোঁ, সময়ে নহয় আপলোড কৰিবলৈ। গতিকে আকৌ পিছত মানে কি হয়, সেই ভিডিঅ'টো আপলোড কৰাৰ যিটো চখ, সেই চখটো নাইকিয়া হয়, বা কিখিনি কথা কৈ আমি ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ বা ভিডিঅ'টোৰ জৰিয়তে আমি কিখিনি কথা প্ৰকাশ কৰিম বুলি ভাবিছিলোঁ, সেই কথাবোৰ একেবাৰে পাহৰি যোৱা যায়। সেইকাৰণে আমি প্ৰতিদিনৰ ভিডিঅ' আমি ৰাতি হ'লেও আমি সেই ভিডিঅ'টো আপলোড কৰাটো খুবেই ভাল কথা। যদি কিবা কাৰণত থাকি যায় 2 বা 3 দিনৰ ভিতৰত সেই ভিডিঅ'খিনি আপলোড কৰি আমি গেলাৰীটো খালী কৰি দিব লাগে। নহ'লে নতুন ফটো আমি ৰাখিবৰ কাৰণে আমাৰ বা ভিডিঅ' বনাই ৰাখিবৰ কাৰণে আমাৰ জেগা নোহোৱা হৈ যায়। আৰু ফেচবুকটোত যেতিয়া আমি ফটো বা ভিডিঅ'বোৰ আপলোড কৰি ৰাখি দিওঁ, তেতিয়া কি হয়, গেলাৰীটো চফা হৈ থাকে, আৰু ফেচবুকত যিহেতু আপলোড হৈয়ে থাকে, গতিকে আমি কেতিয়াবা চাওঁ বুলি ভাবিলেও সেই ভিডিঅ' বা ফটোবোৰ আমি ধুনীয়াকৈ চাব পাৰোঁ বা সেই সময়লৈ আমি ঘূৰি যাব পাৰোঁ, নহয়নে বাৰু? সকলোৰে হয় চাগে এই সমস্যাটো, মোৰো ঠিক তেনেকুৱা সমস্যা হয়। ফটোবোৰ ধুনীয়া দেখোঁ যে আৰু ভিডিঅ'বোৰ ভাল লাগে চাই, সেইকাৰণে কি হয়, ডিলিট কৰিবলৈ মন নাযায়। তেনে কৰাৰ ফলত আমাৰ ইমানেই ফটো গোট খায় গেলেৰীত আৰু ইমানেই ভিডিঅ' গোট খায়, যাৰ ফলত স্পেচ নাইকিয়া হয়। গতিকে আমি যিমান পাৰোঁ সোনকালে আমি ফেচবুকত আমাৰ ভিডিঅ' বা ফটোবোৰ আপলোড কৰিলে আমাৰ নিজৰে সুবিধা হয়। আৰু ভিডিঅ' এটা বনালে এটা লক্ষ্য থাকে যে এই ভিডিঅ'টোত মই এইখিনি কথা ক'ম, বা এই ভিডিঅ'টোৰ জৰিয়তে এই বস্তুখিনি দেখুৱাৰ জৰিয়তে মই এইখিনি কথা প্ৰকাশ কৰিম, যাৰ জৰিয়তে মোৰ ভিডিঅ' যিসকলে চাব সেইসকলে ভাল পাব। কিন্তু যদি থৈ দিওঁ, তেতিয়া পিছত মানে কিখিনি কথা ক'ম বুলি সেই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, সেই কথাখিনি পাহৰি যোৱা যায়। গতিকে পিছত মানে সেই উৎসাহটো নাথাকে বা সেই কথাখিনি একেবাৰে মনত নপৰে। গতিকে যিমান পাৰোঁ সোনকালে আমি প্ৰত্যেক দিনৰ ভিডিঅ' প্ৰত্যেক দিনাই আপলোড কৰাটো ভাল, নহ'লেও পিছদিনা বা 2 দিনৰ ভিতৰত আপলোড কৰি ফেচবুকত সাঁচি ৰখাটো খুবেই ভাল কথা। এই অভ্যাসটো যদি আমি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ফেচবুক সোনকালে গ্ৰ'থ হ'ব আৰু আমি ফেচবুকত কাম কৰি অতি সোনকালে আগবাঢ়ি যাব পাৰিম।